নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ সীমান্ত টিপছ এণ্ড ব্লগলৈ। তো বন্ধু বান্ধৱীসকল, আজি হৈছে 15 ছেপ্টেম্বৰ। তো 15 ছেপ্টেম্বৰ দিনাখনে কামাণ্ড বেটেলিয়নৰ ৰিজাল্টটো দিব বুলি তো আপোনালোক সকলোৱে গম পাইছেয়ে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও মানে সকলোতে কৈছিল যে আমাৰ 15 ছেপ্টেম্বৰ দিনাখন কামাণ্ড বেটেলিয়নখিনি ৰিজাল্ট দিয়া হ'ব। আৰু এতিয়া বহুতৰ মনত এটাই চিন্তা হৈছে, যিহেতু আজি 15 তাৰিখ হৈছে, তো 15 তাৰিখৰ দিনাখন মানে একো নটিচো অহা নাই। আৰু লগতে এতিয়ালৈকে মানে ছাইটটো আণ্ডাৰ মেইনটেনেঞ্চ মানে হোৱা নাই, ছাইটটো একো হেং মৰা নাই। তো বহুতে ভাবি আছে যে ৰিজাল্টটো এতিয়া দিব নিদিয়ে, আৰু বহুতৰে টেনশ্যন এটা হৈ আছে যে ৰিজাল্ট আজি আহিব নে নাহে। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিল যে 15 ছেপ্টেম্বৰ দিনাখন ৰিজাল্টটো দিব বুলি। তো ৰিজাল্টটো এতিয়া আহিব নে নাহে। তো ৰিজাল্টটো এতিয়া যিহেতু SLPRBত কোনো ধৰণৰ নটিচ অহা নাই, হয়তো নটিচ নাহিব পাৰে, কাৰণ আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 15 ছেপ্টেম্বৰ দিনাখন ৰিজাল্ট দিয়া হ'ব, তো নটিচ একো নিদিব পাৰে। তো সকলোৱে যিহেতু গম পাইছেয়ে 15 ছেপ্টেম্বৰ দিনাখন ৰিজাল্ট দিব বুলি, তো হয়তো নটিচ নিদিব পাৰে, ডাইৰেক্ট ৰিজাল্ট দি দিব পাৰে। তো সেইকাৰণে মানে একো নটিচ দেখা নাই। তো হয়তো যদি নটিচ দিলে হয়, তো যোৱাকালি দিলে হয় নটিচখন, কিন্তু এতিয়ালৈকে নটিচ অহাই নাই। কিন্তু তাৰ ফলত এতিয়া মানে বহুতে চিন্তা কৰি আছে যে ৰিজাল্ট আজি নাহিব নেকি, ৰিজাল্ট অহাকালি আহিব বা কোনদিনা আহিব। তো সকলোৱে মানে এটা টেনশ্যন আছে। কিন্তু ৰিজাল্টটো ধৰক গধূলিলৈকে আমি চাওঁ এতিয়া। আৰু আপোনালোকে বেছি টাইম ৰখিব নালাগে, আজিৰ দিনতে আপোনালোকে ৰিজাল্টসমূহ পাই যাব। 15 ছেপ্টেম্বৰ দিনাখন ৰিজাল্টসমূহ পাই যাব, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিল যে 15 ছেপ্টেম্বৰ দিনাখন ৰিজাল্ট দিব বুলি। তো আজি ৰিজাল্ট আহিবই, হয়তো গধূলি 5টা বা 7টাৰ ভিতৰত আহিব, বা গধূলি 7টা পাৰো হৈ যাব পাৰে। মুঠতে আজি ৰিজাল্টটো দেখা পাব আপোনালোকে, ৰাতিলৈকে হ'লেও ৰিজাল্টটো দেখা পাব। আৰু আজি যদি কিবা কোনো দেখা নাপায়ও, তেনেহ'লে কিন্তু অহাকালি পুৱাইয়ে মানে ৰিজাল্টটো পাব। যোৱাবাৰ মানে ৰিজাল্টটো 10টা মানতে দিছিল ৰাতি, না তাৰে আগতে দিছিল, আৰু তাৰপিছত মানে ছাইটটো হেং মাৰি আছিল, তো বহুতে ৰিজাল্ট চাব পৰা নাই। কিন্তু পুৱাইয়ে মানে একদম খুব পুৱাই ৰিজাল্টটো সকলোৱে চাব পাৰিছে, 6টা মানতে ৰিজাল্টটো চাব পাৰিছে, আৰু কিছুমানে ৰাতি 2টা বজাতে চাইছে ৰিজাল্ট। তো আপোনালোকে যদি আজি ৰিজাল্ট নাহে কিবা কাৰণত, তেনেহ'লে ৰাতিলৈকে ৰিজাল্টটো আপলোড হ'ব, আৰু লগতে অহাকালি খুব পুৱাইয়ে আপোনালোকে ৰিজাল্টটো পাবই। আৰু অহাকালি যদি ৰিজাল্টটো আহে, তেনেহ'লে কামাণ্ডোখিনি নহয় অকল, তো ABUB SI কামাণ্ডো যিখিনি আছে সকলোখিনি একগোট হৈ আহিব অহাকালিলৈকে। তো আজি যদি কিবা কাৰণত কামাণ্ডো বেটেলিয়নৰ ৰিজাল্টটো নাহে, তেনেহ'লে অহাকালি চিয়ৰ পাব আপোনালোকে, আৰু গোটেইখিনি পাব। 5200টা পদৰ যিখিনি আছাম পুলিচৰ পষ্ট আছিল, তো সেইখিনি পষ্টৰ গোটেইখিনি ৰিজাল্ট অহাকালি পাব আপোনালোকে। আৰু গধূলিলৈকে চাওক এতিয়া কি হয়। তো 7টা মানৰ আগত ৰিজাল্টটো আহিব পাৰে, আৰু 7টা মানৰ পাছতো ৰিজাল্টটো আহিব পাৰে। মুঠতে আজি ৰিজাল্টটো অহাৰ বহুত বেছি সম্ভাৱনাই আছে, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিল। তো সেইকাৰণে আজি ৰিজাল্টটো দিয়াৰ বহুত এটা সম্ভাৱনা আছে। আৰু আপোনালোকে বেছি টেনশ্যন লৈ নাথাকিব, আৰু দেখা পাব ৰিজাল্টটো অতি সোনকালে। আৰু বহুতে মানে মোক কমেণ্ট কৰি সুধি আছিলে যে দাদা ৰিজাল্টৰ খবৰ কি, ৰিজাল্টৰ খবৰ কি। তো ৰিজাল্টৰ খবৰ একো মানে অহা নাই, আৰু নটিচো একো দিয়া নাই SLPRBত। তো সেইকাৰণে এইটো ভিডিঅ' বনাইছোঁ, আৰু বহুতে টেনশ্যন আছে কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে। আৰু বেছি টেনশ্যন লৈ নাথাকিব আপোনালোকে, আজি ৰাতিৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাবই। আৰু আজি নাপালেও কিবা কাৰণত, তো অহাকালি খুব পুৱাইয়ে ৰিজাল্টটো পাব। মুঠতে আজি কিন্তু ৰিজাল্টটো দিয়াৰ বহুত সম্ভাৱনাই আছে আজিয়ে। তো কি হয় গধূলিলৈকে বাট চাওক অকণমান, আৰু ৰাতি 10টাৰ আগতো হয়তো ৰিজাল্টটো পাব পাৰে আপোনালোকে। আৰু যদি SLPRBত কিবা নটিচ আহে, তেন্তে মই আপোনালোকক জনাই দিম। তেন্তে আজিলৈ আহিছোঁ, ভিডিঅ' চাই ধন্যবাদ।